আৰু ফাইনেলি এয়া সাউথ ইণ্ডিয়ান ৰাগি প্লেট ৰেডি হৈ গ'ল এইফালে হৈছে ৰাগি বলটো ইয়াত তিয়ঁহ কাটি লৈছোঁ আৰু এয়া হৈছে ছাগলী মাংসখিনি ধুনীয়া পিচ আৰু লগতে গ্ৰেভিখিনি লৈ লৈছোঁ এইখন হৈছে আজি স্পেচিয়েল থালিখন সাউথ ইণ্ডিয়ান ৰেচিপিটো বনাবলৈ প্ৰথমতে গৰম মছলাখিনি তৈয়াৰ কৰি লৈছোঁ আৰু ইয়াতে জালুক ধনিয়া জিৰা জায়ফল এনেকুৱা লং ইলাচি দালচিনি মিক্স আছে কম কম পৰিমাণে আপোনালোকে লৈ ল'ব এইখিনি ফাৰ্ষ্ট পিচি ল'ব লাগিব গোটা গৰম মছলাখিনি ধুনীয়াকৈ পিচি ল'লোঁ তাৰপিছত ইয়াতে দিম আদা তাৰপিছত দিম নহৰু আৰু লগতে দিম ধনিয়া আৰু লগতে দিব লাগিব পুদিনা এইখিনি ধুনীয়াকৈ এটা পিচি ল'ম অকণমান পানীও দি ল'ম ইয়াতে আৰু এনেকুৱা এটা ধুনীয়া পেষ্ট হ'ব এইটো প্ৰথম পেষ্টটো আমি দ্বিতীয় এটা পেষ্ট বনাব লাগিব ফাৰ্ষ্ট দিছোঁ আধা চামুচ মিট মছলা তাৰপিছত দিছোঁ আধা চামুচ গৰম মছলা আৰু তাৰপিছত দিছোঁ কাশ্মীৰী প্ৰায় 1.5 চামুচৰ সমান তাৰপিছত দিম ইয়াতে নাৰিকল এক মুঠি নাৰিকল দিছোঁ হাতখন যিমানটো আহে আৰু তাৰপিছত সৰু সাইজৰ বিলাহী দিছোঁ 3টা আৰু তাৰপিছত ইয়াতে মিডিয়াম সাইজৰ 2টা পিঁয়াজ দিছোঁ আৰু এইখিনি ধুনীয়াকৈ এটা মিক্সিত পিচি পেলাই একদম ধুনীয়া এটা পেষ্ট বনাই ল'ব লাগিব আৰু এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ এনেকুৱা ধুনীয়া পেষ্ট বনাই ল'লোঁ টোটেল আমাক 2টা পেষ্টৰ প্ৰয়োজন হ'ব এইটা মই বনাই ল'লোঁ এইফালে ঘি আছে আৰু এইফালে কেৰাহীখন পাতি লৈছোঁ আৰু এইফালে হৈছে ছাগলী মাংসখিনি ঘিউ দিম তো এইখিনি ধুনীয়াকৈ এতিয়া গৰম হ'ব দিওঁ এইখিনি একদম স্লো কুক কৰিব প্ৰথম যাতে বস্তুখিনি লাগি নধৰে এইখিনি ধুনীয়াকৈ ভাজ খাইছে যেতিয়া ইয়াৰ পৰা ধুনীয়া এটা গোন্ধ ওলোৱা আৰম্ভ হ'ব তেতিয়া গম পাব যে ভাজ খাইছে বুলি এতিয়া আমি ইয়াতে ছাগলী মাংসখিনি দি দিম এইটো আৰু এই যোনটো ৰেচিপি আছে আপোনালোকে ৰাগিৰ লগত বুলি নহয় এনেও আপোনালোকে খাব পাৰিব ছাগলী মাংসৰ মানে ৰেচিপিটো এনেকৈ যেতিয়া উতল আহিব তেতিয়া আমি ইয়াতে জোখ অনুযায়ী হালধি দিম এয়া হালধি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম এতিয়া আকৌ 6-7 মিনিটমান এনেকৈ ভাজি ল'ব লাগিব এই ৰেচিপিটোত মানে মাংসটো বৰ বেছি ভাজি নেপেলাই চিটি মাৰি দিয়ে বস্তুটো এতিয়া আমি ইয়াতে বাকীখিনি পেষ্ট দি দিম মানে চিটি মাৰি দিয়ে মানে কি হয় বৰ বেছি নাভাজে অলপ সময় ভাজি পেলাই মানে মছলাখিনিৰ লগত তাৰপিছত পানী দি মানে উতলিব দিয়ে আমি এতিয়া প্ৰেছাৰ কুকাৰত চিটি মাৰি দিম সেইকাৰণে মই চিটি মাৰি দিম বুলি ক'লোঁ এনে নৰ্মেলি যদি আপুনি কুকাৰত নবনায় তেতিয়া কিছু সময় মানে মছলাখিনি দিয়াৰ পিছত ভাজিব লাগে বৰ বেছিকৈ ভাজিব নালাগে অলপ সময় ভাজিলে হয় তাৰপিছত পানীখিনি দি দিব লাগে আৰু এনে নৰ্মেলি নাৰিকল তেলত বনায় আকৌ আমি এতিয়া এইখিনি 6-7 মিনিট সময় ভাজি ল'ম তাৰপিছত আমি পানী দি পেলাই চিটি মাৰিব দিব পাৰিম যদি কুকাৰত নবনায় তেতিয়া আপোনালোকে অলপ সময় বেছিকৈ উতলাব লাগিব আৰু 6-7 মিনিটমান সময় মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ এবাৰ লৰাই ল'ব লাগিব এতিয়া ইয়াতে আমি পানী দিম এতিয়া ইয়াতে আৰু অলপ লাগিব মানে আৰু অকণমান লাগিব বছ হৈ যাব এবাৰ লৰাই দিওঁ তো এতিয়া ধুনীয়াকৈ 6-7টামান চিটি আহিব দিম আমাৰ ৰেচিপি তাৰপিছত কমপ্লিট হৈ যাব এইখিনি হৈছে ৰাগি আটাখিনি মই ইয়াৰ পৰা আনিছোঁ ফ্লিপকাৰ্টৰ পৰা আনিছোঁ এনেকুৱা এটা কোম্পানী যিকোনো কোম্পানী আপোনালোকে আনিব পাৰে কোনো প্ৰমোশ্যন নহয় অলপ পিছে আনোতে ফাটি আহিলে চ' ইমানখিনি আছে 3টামান বল চাগে বনিব আৰু এনেকুৱা এডাল মাৰিৰ প্ৰয়োজন হ'ব এইটো মানে খুব এনেকৈ ঘাটিব লাগে তো মাৰিডালৰ প্ৰয়োজন হ'ব একদম ধুনীয়াকৈ এডাল চাফ চিকুণ কৰি কাটি থোৱা আছে এইখিনি হৈছে আটাখিনি চব ৰঙা ৰঙা হয় আৰু ফাইনেলি এয়া আমাৰ মাংস ৰেডি হৈ গ'ল কি ধুনীয়া কালাৰ আহিছে চাওক ধুনীয়া একদম সাউথ ইণ্ডিয়ান ষ্টাইল মাটন বনাইছোঁ ৰাগিৰ লগত খোৱা এবাৰ লৰাই দেখাই দিওঁ এয়া ইমানটোমান কাঢ়ি হৈ থাকক এতিয়া ৰাগি বলটো বনাবলৈ ইফালে কুকাৰটো পাতিছোঁ ইয়াতে পানী দিম পানীখিনি অকণমান উতলিব দিওঁ
বৰ বেছিকৈ পানীটো দিয়া নাই, দৰকাৰ হ'লে পিছত দিম, কাৰণ ইমানখিনিহে আছে। চ' অলপ মানে বস্তুটো হয় নে চাই ল'ব লাগিব, টান হয় নহয় অলপ। পানীখিনি অলপ উতলিছে, ইয়াতে 1 চামুচ ঘিউ দিম, বাকী ঘিউ আৰু পিছত দিব লাগিব। অঁ ঠিক আছে, মানে চুজি যেনেকৈ বনায় তেনেকৈ বনাব লাগে। চুজিখিনি আমি খালি ভাজি লওঁ, ইয়াত মানে সেইখিনি ভাজিব নালাগে। অকণমান নিমখ দিব লাগিব, অকণমান দিয়ে। এতিয়া আমি ইয়াতে ৰাগি পাউডাৰখিনি দিব হৈ গ'ল। এয়া দি দিয়া, লাহে লাহে লৰাই থাকিব লাগিব। পানী যদি প্ৰয়োজন হয় দিম বাৰু, লাগিব পানী অলপ, হৈ যাব। পানী এটা পূৰাটো ঘুটিব লাগিব। চব ধুনীয়াকৈ কালাৰটো চেঞ্জ হৈ গৈছে দেখিছেনে? এনেকৈ পূৰা পানী অলপ দি দিয়া। আপোনালোক মই প্ৰচেছটো দেখাই দিছোঁ। এতিয়া মই অলপ কেমেৰাত থ'ব লাগিব, মানে ভালকৈ ঘাটিব লাগিব, নহ'লে মাৰ মানে হাতটো অলপ বিষ আছে যে, মায়ে নোৱাৰিব, ময়ে মানে কামটো কৰিব লাগিব। মাজে মাজে ইয়াত ঘিউ দি থাকিব লাগিব। চাওক মই ঘিউ দিয়া আছে দেখিছেনে? এইবিলাক ঘিউ দি এনেকৈ বেছি সময় ভাজিব নালাগে বাৰু, খালি বহুত জোৰ লাগিছে এইটো কৰোঁতে। মোৰো হাতত দুখ পাই আছোঁ, অৱস্থা বেয়া হৈ গৈছে। এইটো হৈ গৈছে আৰু গেছৰটো ফ্লেমটো অফ কৰি দিম, আৰু তলত এতিয়া ঘিউ দি পেলাই ধুনীয়াকৈ লাডু বনাই ল'ম। অলপ ঠাণ্ডা কৰি অলপ ঘাটিব লাগিব তলত ভালকৈ দি পেলাই, নমাই পেলাই। বস্তুটো মানে এনেকুৱা হয় আৰু প্ৰচেছটো। আৰু ইয়াত ঘি লগাই পেলাই চাওক মায়ে ধুনীয়াকৈ বলটো বনাই দিলে, এইটো ৰাগি বলটো। এইফালে এইখিনি বনাব লাগিব। আৰু এই বলখিনি যাতে গৰম হৈ থাকে ধুনীয়াকৈ আমি পেকিং কৰি ল'ম অডি ইউনিৰেপত। ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ মানে খোৱা বস্তুবিলাক পেকিং কৰি ৰাখিব পাৰে। এনেকুৱা কাটাৰ আছে, এনেকৈ পেপাৰটো উলিয়াই ল'ব লাগিব। এই কাটাৰত এনেকৈ কাটি ল'ব পাৰি। আৰু ধুনীয়াকৈ এনেকৈ পেকিং কৰি থৈ দিলে গৰম হৈ থাকে, ইক' ফ্ৰেণ্ডলি হয়, ধুনীয়া ফ্ৰেছ হৈ থাকে। আপোনালোকে স্কুললৈ হওক বা অফিচলৈ টিফিনতে এইটো ব্যৱহাৰ কৰিব পাৰিব। এয়া আৰু ফাইনেলি এয়া চাউথ ইণ্ডিয়ান ৰাগি প্লেট ৰেডি হৈ গ'ল। এইফালে হৈছে ৰাগি বলটো, ইয়াত তিয়ঁহ কাটি লৈছোঁ, আৰু এয়া হৈছে ছাগলী মাংসখিনি ধুনীয়া পিচ, আৰু লগতে গ্ৰেভিখিনি লৈ লৈছোঁ। এইখন হৈছে আজি স্পেচিয়েল থালিখন চাউথ ইণ্ডিয়ান। ধুনীয়াকৈ টেষ্ট কৰিব লাগে। তো এতিয়া ধুনীয়াকৈ টেষ্ট কৰিব লাগে। মই ফাৰ্ষ্ট যোনটো ৰাগি বলটো আছে সেইটো খাই লওঁ। এইটো হৈছে বলটো, চাউথ ইণ্ডিয়ান ব্লগবিলাকত দেখি থাকোঁ, আজি বোলো খাই চাওঁ। ধুনীয়া চফ্টেই হৈছে, একেবাৰে আহিছে চাওক এয়া। ধুনীয়াকৈ কাৰীটোৰ লগত লগাই লওঁ। এয়া ধুনীয়াকৈ সানি লৈছোঁ। মটন কাৰীটো আল্টিমেট হৈছে। আৰু আজি ভিডিঅ' কলে বহিলোঁ, কমচে কম 10খনমান প্লেন গ'ল এতিয়ালৈকে, ওপৰতে গৈ আছে। কিনো হৈছে জানো ইমানকৈ। কাৰী লৈ ল'লোঁ। মই মানে মাংস নাখাওঁ, আজিকালি মাংসটো এৰিছোঁ, তো সেইকাৰণে অকল কাৰীটো খাম। ধুনীয়াকৈ এটা সানি লওঁ গৰম গৰম, এয়া চাওক। আৰু আল্টিমেট কিন্তু তিয়ঁহ আছে। এই বস্তুটো ফ্লিপকাৰ্টতে পায়, আপোনালোকে ট্ৰাই কৰিব। মাটন ৰেচিপিটো বহুত ধুনীয়া হৈছে। আপোনালোকে বনাই চাব এইটো মানে বেছি ভাজি পেলাই বনাব নালাগে ৰেচিপিটো। ৱাও, এইটো হেল্থৰ কাৰণে বহুত ভাল। ৰাগি যোনটো আটা আছে সেইটো হেল্থৰ কাৰণে ভাল হয়। এয়া বহুত টেষ্টি লাগিছে সঁচাকৈ দেই খাই। মাটনটো বহুত ধুনীয়া আছে খাবলৈ। ৱাও, আল্টিমেট হৈছে সঁচাকৈ। ধুনীয়াকৈ সানি লওঁ। এয়া চালাড,
মাটনটো একদম ধুনীয়া বেলেঞ্চিং ফ্লেভাৰ এটা হৈছে নাৰিকলো দিয়া আছে বিলাহীও দিয়া আছে পুদিনা আছে ধনিয়া আছে ৱাও এই যোনটো ৰেচিপি আছে আপোনালোকে ট্ৰাই কৰিব যদি ৰাগি বলটো খাব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে মাটনৰ ৰেচিপিটো হ'লেও ট্ৰাই কৰিব মাটনৰ ৰেচিপিটো বহুত ধুনীয়া বনিছে আৰু পাৰিলে যোনটো ৰাগি বল আছে সেইটো খাই চাব অলপ ইউনিক হয় টেষ্টটো লাইক এটা জলপান পায় সৰু ল'ৰা ছোৱালী খোৱা কাইণ্ড অফ তেনেকুৱা হয় বাৰ্লি নে কি হয় জানো সেইটো জলপানটো কাইণ্ড অফ তেনেকুৱা টেষ্ট হয় চ' আজিলৈ হৈছে সদায় কৰা নিজৰ বিশ্বাস আহিব ভগৱান নাম লৈ কাম কৰি যাব দিনৰ সফল হ'ব আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব